BTC অঞ্চলত মানুহৰ যিটো সেন্টিমেন্ট সেই সেন্টিমেন্টটো আকৌ উভতি আহিছে কাৰণ BTR আৰু BTC যিটো চুক্তি সেই চুক্তিৰ লগত যদি কম্পেয়াৰ কৰা যায় তেতিয়াহ'লে BTC বেটাৰ দেন BTR আৰু সেইটো কথাখিনি ৰাইজে বুজি পাইছে আৰু ৰাইজে সেইখিনি কথা উপলব্ধি কৰি পেলাই BPFৰ বাহিৰে বিকল্প BTC ভিতৰত নাই। ভৱিষ্যত কি দেখা পাইছে 26ৰ কথা তেওঁলোকে কৈছে 26টো বাদ দিয়ক 31তে মানে ইয়াত অসমৰ বিশেষকৈ 26টো বাদ দি পেলাই 31তে তেওঁলোকে গভৰ্ণমেণ্ট বনাব নোৱাৰে সেইটো আপোনালোকে এইটো মনত ৰাখিব আজি এইটো মুহূৰ্তত ক'লোঁ যে 25টো বাদ দিয়ক 31তে তেওঁলোকে গভৰ্ণমেণ্ট বনাব নোৱাৰে। BTC আপোনাৰ চৰকাৰ গঠন কৰিব নিশ্চিত ৰাইজে তেনেকুৱা আশা প্ৰকাশ মানে ৰাইজে তেওঁলোকে দৃষ্টিভংগী প্ৰকাশ কৰিছে কাৰণ যিবিলাক বিগত সময়ছোৱাত যিবিলাক ইলেকশ্যন হৈ গ'ল MP ইলেকশ্যনে হওক বা তেনেকুৱা ইলেকশ্যন সেই ইলেকশ্যনবিলাকত ৰাইজে যে সঁহাৰি সেই কথাখিনিয়ে প্ৰমাণ কৰে 26ত বিকল্প কংগ্ৰেছ মানে BTCৰ বাহিৰে বেলেগ BTCত মানে BPFৰ বেলেগ বিকল্প উভতি আহিছোঁ ছাৰে ডেপুটেশ্যনত পঠাইছিল গৈছিলোঁ আহিলোঁ। ছাৰ আজি বৈঠকত কি আলোচনা হৈছে নাই আমাৰ নেক্সট ইলেকশ্যনৰ কাৰণে যিবিলাক আমাৰ পলিচিবিলাক বনোৱা হৈছে আৰু এই পলিচিবিলাকতো আজি ডিছকাছ কৰিব নোৱাৰি আমি লাহে লাহেকৈ কৰি আছোঁ। নহয় তাত আমি আগৰ পৰা বহুত সংগঠন কৰি অহা দল কৰা গতিকে মৰ্যাদা আমি বিচাৰোঁ উচিত যদি মৰ্যাদা যদি কাম কৰাৰ স্কপটো নাথাকে তেতিয়াহ'লে তেনেকুৱা দলত মানে থাকিতো লাভ নাই কাম কৰিবলৈ স্কপ পাব লাগিব মৰ্যাদা পাব লাগিব কাৰণ আমাৰ এক্টিভিটিৰ ওপৰতে আমি জীয়াই আছোঁ যদি তাত গৈ পেলাই 15 মাহ যদি বহি থাকিব লগা হয় উইদাউট এক্টিভ মানে কাম বাদ মানে কোনো ৱৰ্ক নোহোৱাকৈ তেতিয়াহ'লে আমি এলেহুৱা হৈ যাম ন। পলিটিকেল লিডাৰবিলাক যেতিয়া পলিটিকেল পাৰ্টিত ইনভলভ হৈ থাকে তাত যদি তেওঁৰ এক্টিভিটিটো নাথাকে জিৰ' হৈ থাকে তেতিয়াহ'লে তেওঁ মানে মৃত্যুসম তেওঁৰ কোনো লাভ নাই আৰু তেনেকৈ নীতি আদৰ্শ কথা কৈ পেলাই কিছুমান কথাবিলাক কৈ পেলাই এটা দলত মানে এনেই উইদাউট ৱৰ্ক মানে এই কি প্ৰভু ভক্ত হৈ থাকিলে লাভ নাই। প্ৰলোভন বুলি নহয় তেনেকৈ তাৰ প্ৰলোভিত হোৱাৰ কিবা নাই আমাক প্ৰলোভন যে কৰিব পাৰিব সেনেকুৱাতো নহয় আমি কাৰো দ্বাৰা প্ৰলোভিত নহয় আমি কাম কৰা মানুহ BPFত আমি 17 বছৰ 13 বছৰ আমি কাম কৰিছোঁ জেনেৰেল ছেক্ৰেটাৰী হিচাপে তাৰপিছত সেই দলত কিবা এটা মানে উদ্দেশ্য মানে এটা বৃহৎ চিন্তা কৰি পেলাই যোৱা হৈছিলে কিন্তু এই চিন্তা চৰ্চাবিলাক যেতিয়া কাৰ্যকৰী কৰিব পৰা নাযায় বা তাত যদি আমি এক্টিভ হৈ থাকিব নোৱাৰোঁ তেতিয়াহ'লে তেনেকুৱা দলত থাকিতো লাভ নাই। এইবাৰ 2025 চৰকাৰ গঠন কৰিব BPFে আমি ডেফিনেটলি কৰিম বুলি ভাবিছোঁ আৰু হ'ব।